আমি নিখিল বড়ো ছাত্ৰসন্থাৰ এক ভলণ্টিয়াৰ দল মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰত আমি ইয়াত শিৱসাগৰ জিলাত নাজিৰা চাৰ্কেলৰ আণ্ডাৰত মাজগাঁও গাঁৱত ইতিমধ্যে আমি আজি প্ৰথম দিনৰ কাৰণে 11টা ফেমিলিত আমি সোমাই তেওঁলোকৰ ঘৰত যিহেতু মানে বিভিন্ন সা সামগ্ৰী নষ্ট বিনষ্ট হৈ আছে, ইয়াৰ ভিতৰত ঘৰত কিছুমানৰ বোকা হৈ আছে, সেইখিনি আমি হয় সুযোগ যিমান পাৰে আমি আমাৰ দলে আজি এইখিনি কাম ভলণ্টিয়াৰে কৰি আছে। আমি টোটেল 100 ভলণ্টিয়াৰ্ছ 10টা গ্ৰুপত এইটো গ্ৰাউণ্ডত কাম কৰি আছে আৰু আমাৰ বিভিন্ন গ্ৰুপ আছে, তেওঁলোকেও মানে আমাৰ মেডিকেল গ্ৰুপ আৰু লগতে আমাৰ যি এছিষ্টেঞ্চ পানী যোগান বহুতৰ মানে এমাৰ্জেঞ্চি যোগানৰ আমাৰ ইয়াত এপছুৰ যি সজাতি দল টোটেল আমি 150 ইয়াত আমি শিৱসাগৰত এতিয়া বাহৰ পাতিছোঁ আৰু আমি এক সপ্তাহ জোৰে কাম কৰাৰ কাৰণে টাৰ্গেট লৈছোঁ। আমাৰ আৰু হোম টাৰ্গেটটো হৈছে 200টা ফেমিলি আমি টাৰ্গেট লৈছোঁ। যিমান পাৰোঁ আমি 200টা ফেমিলি তেনেকুৱা চাফ চিকুণৰ বহুত লণ্ডভণ্ড হৈ আছে আমি দেখি আছোঁ। তো সেইটো মানে এটা পৰিবাৰৰ কাৰণে এটা ঘৰৰ কাৰণে এইটো অধিক দুখ লগা আৰু অধিক মানে যি শ্ৰম তেওঁলোকৰ মানে এতিয়া বহুত সা সম্পত্তি ইয়াত মানে বিনষ্ট হৈ গৈছে। ইয়াৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰসন্থাৰ ভলণ্টিয়াৰে দুখ প্ৰকাশ কৰে, লগতে যি মানে মেৰামতি আছে, যি বোকা ওলোৱা আছে, যিমান সামগ্ৰী ভিতৰত বাহিৰত মানে ইফালে ইফালে ঘূৰিব লাগে আমি সেইখিনি সহায় কৰি আছোঁ আৰু আনপিনেদি আমি আশা ৰাখোঁ যে মানে তেওঁলোকৰ যি এটা এনেকুৱা দুৰ্যোগত চৰকাৰে ভালেখিনি মাত মাতিব লাগিব। চৰকাৰৰ ফালে পৰা যি এটা অনুদান তেওঁলোকে আগবাঢ়িছে যাতে প্ৰত্যেকটা ঘৰত তেওঁলোকৰ এটা অনুদানটো এটা সহায় হ'ব পৰাকৈ, কিয়নো কাপোৰৰ পৰা আদি কৰি ঘৰৰ সা সম্পত্তি ইয়াত ৰান্ধনি মানে খাৰায়ৰ পৰা লৈ বিভিন্ন সামগ্ৰী এতিয়া তেওঁলোকৰ ইয়াত প্ৰায় ঘৰত নাই। তেওঁলোকৰ মানে হয় পানী দি বৈ গৈছে, হয় ইয়াত মানে বোকাৰ ভিতৰত ক'ৰবাত হেৰাই আছে। তো এইখিনি আমি নিখিল বড়ো ছাত্ৰসন্থাৰ হৈ অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে তেওঁলোকে ঘৰ বান্ধি দিয়াৰ বা মেৰামতি কৰাত উপযুক্ত তেওঁলোকক ক্ষতিপূৰণ দিয়াটো তেওঁলোকে চৰকাৰে এইটো অতি সোনকালে কৰি দিব লাগে। নহ'লে ইয়াৰ ৰাইজে এতিয়া আৰু ৰেচনৰ ক্ষেত্ৰতো তেওঁলোকৰ যিহেতু খেতি বাতি একো নাই আৰু ইয়াত যিহেতু মানে অহা যি মানে 2 মাহৰ কাৰণে তেওঁলোকৰ মানে ইয়াত যি দুখ বেদনা তেওঁলোকে সেইটো ভুগিব লাগিব। ইয়াৰ কাৰণে ৰেচন ছাপ্লাই আৰু বিভিন্ন ক্ষেত্ৰত চৰকাৰে মাত মাতিব লাগিব বুলি আহ্বান জনাইছোঁ। শুনি পাইছে আজি 5টাতকৈ বেছি ঘৰ বনাই দিছোঁ বুলি, আৰু অনাগত সময়ত তাতকৈ বেছি কিমানমান কৰিবৰ কাৰণে আমি ইয়াত এতিয়া প্ৰায় 5খন ঘৰ য'ত মানে টিন চালিয়া বা টিনৰ বেৰা বা টিনৰ অৱস্থাটো ঘৰ মানে থাকিব পৰা নাছিলে, আমাৰ সজাতি দলে তাত 5টা গ্ৰুপে মানে সেই ঘৰখনত তেওঁলোকে ঘৰটো বান্ধি দিয়া হৈছে যাতে তাত অন্তত আজি যিহেতু শুকাই গৈছে বা শুকান অৱস্থাত য'ত মানুহ ঘৰখন ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে থাকিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থাটো আমি আমাৰ ভলণ্টিয়াৰ টিমে সেইটো যেনেটা হ'লেও তেওঁলোকে মানে নিজৰ মানে যি কৰ্ম বা ভলণ্টিয়াৰী ৱৰ্ক তেওঁলোকে এইটো কৰি দিছে।